Hello everyone, মই সৈনিকাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আৰু আজিৰ পৰা ফাইনালি মোৰ লৰাৰ সামাৰ ভেকেশন ষ্টাৰ্ট হৈ গল। এই কিমাহি স্কুল যোৱা নাছিলে যদিও তাৰ অনলাইন ক্লাसेस আছিলে। আকৌ কেদিনমানৰ আগতে তাৰ এক্সামও আছিলে, পিৰিয়ডিক টেষ্ট আছিলে। হেতু কাৰণে হি ঘৰত আছিলে যদিও পুৰা বিজি আছিলে। কিন্তু এতিয়াৰ পৰা তাৰ হাতত বহুত সময় আৰু ৰাখিও পবিত্ৰ আমাৰ ৰাখি বন্ধনো যেহেতু পুৰখিলে আছে অৰ্থাৎ ৩ মাৰ্চত সেইভাবে ভাবিলো আমি দুটাই লগ লাগি ঘৰতে ৰাখিকে বনাও। আনকালে হি জেঠাইক ঘৰলৈ যায় বায়েকহতে তাক মাটি পঠিয়ায় ৰাখি বান্ধিবৰ কাৰণে, কিন্তু এইবাৰটো পসিবলই নহয় যোৱাটো। ৰুখি বুলে ৩ তাৰিখৰ দিনাখন ৰাখি কেইটা আজি বনোৱা ৰাখি কেইটা হি গুটেকেইটা পিন্ধি থাকিব বুলে। চাও এতিয়া কেনেকৈ কি ধৰণে বনাব পাৰো আৰু ঘৰতে যি পাইছো হেখিনি বস্তুৰে আমি ৰাখি কেইটা বনাম, কাৰণ বজাৰলৈ গৈ কিবাটা অনাও এতিয়া সম্ভৱ নহয়। এয়া বেছি বস্তু লোৱাই নাই, এয়া দুখনমান তাৰ চাৰ্ট পেপাৰ আছিলে কালাৰফুল, তাৰপিছত উলৰ বল এটা আছিলে, তাৰপিছত এই মোৰ কিবা কিবি ইটো হিটো সিলাই কৰিবৰ কাৰণে আনিছিলো। খুটা বাকি থাকিছিলে হেয়া দুটা লৈ লৈছো, দৰকাৰ হ'ব পাৰে। আৰু কালাৰ লৈ লৈছো, কালাৰ ব্ৰাশ লৈ লৈছো। ব্লু সব মিলি গল সব মোৰ নেইল কালাৰ লগত। ব্লু আৰু কেচি এখন লৈছো, স্কেল পেন্সিল লৈ লৈছো কাৰণ দৰকাৰ হ'বও পাৰে কিবা কিবি জোখ সুখ লবলে। আৰু বেজি এটা ডাঙৰ বেজি এটা ফুটা ভৰাই পিনে লৈ লৈছো। আৰু এয়া সৰিয়হ কেটামানো লৈ লৈছো, চাওচোন কিহত ইউজ কৰিব পাৰো। আৰু এয়া লৈ লৈছো মণি কেটামান আৰু এয়া ষ্টন। এইবোৰ কেতিয়াবা মই সিলাই কৰিবৰ কাৰণে আনি থোৱা আছিলে তাকে লৈ লৈছো। আমি মাকে পিতেকে ৰাখি কেটা বনাব লৈছো যেতিয়া আপোনালোকৰ লগত এই মুহূৰ্তটো শেয়াৰ কৰো বুলি ভাবিলো। এতিয়া তেনেহলে ৰাখি বনাবলৈ ষ্টাৰ্ট কৰো। ওকে, প্ৰথমতে আমি পেপাৰ দি পিনে এই ইয়েলো কালাৰ চাৰ্ট পেপাৰখন দি পিনে ৰাখি এটা বনাম দেই। ফাৰ্ষ্টতে মই কাটি দিছো, তাৰপিছত ইমানটো ক্ষীণ হলে হ'ব চাগে ন। এইখিনি অঁতৰাই লওঁ। ইফালে থৈ দিয়া এইখিনি তোৰ লৈ যোৱা। সৰু থাকোঁতে যে আমি বিচনী বনাইছিলো ঠিক তেনেদৰে এনেকৈ কৰি গৈছো আমি। সৰু থাকোঁতে এনেকৈ বিচনী বনাইছিলো জানা। আমিও বনাতো। তোমালোকেও বনোৱা? আপোনালোকৰ মনত পৰেনে বাৰু সৰু থাকোঁতে যে আমি বিচনী বনাইছিলো কাগজেদি? ঠিক তেনেদৰে মই এনেকৈ কৰি গৈছো ভাঁজ দি দি। তাৰপিছত মই দাগ দি দিম, তুমি কাটিবা দেই। ঠিক আছে। পেন্সিল লাল দিয়া। কাটা। এই সামাৰ ভেকেশনত যেতিয়া সামাৰ ভেকেশন দিয়ে আপোনালোকে বাৰু কি কি কৰিছিলে এতিয়াও মনত পৰেনে? মোৰো যেতিয়া লৰাৰ সামাৰ ভেকেশন দিয়ে মোৰ সেই আগৰ দিনবোৰলৈ মনত পৰে। কিমান যে ফূৰ্তি কৰিছিলো, 1 মাহ বন্ধ পাওঁ বছৰটোৰ মাজ ভাগতে। অৱশ্যে এইবাৰ সিহঁতি বন্ধ পায়ে আছে সামাৰ ভেকেশননো আৰু কি হৈ গল কথা। ওকে, এতিয়া এই মিডল পাৰ্টত আমি এটো ফুটা মিডল পাৰ্টটো উলিয়াই লৈ পিনে
এই টুকুৰাতে সূতা দি বান্ধিব লাগিব সূতা দি তুমি ধৰা মই সূতা দি বান্ধো এক্সট্ৰা পাৰ্টখিনি কাটি দিয়া আঠাটোৰ কথা মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁ গামটো আচলতে অকণমান আঁতৰলৈ আছিলে সেইটো কাৰণে এতিয়া বিচাৰি ফুৰি পিনে ফুৰিছোঁ পালোগে ফাইনেলি তাৰপিছত তুমি এনেকৈ কৰা তাত আমি গাম লগাই দিম অ'কে টিপি ধৰা জোৰকৈ টিপি দিয়া এইটো সাইডটো মই গাম লগাই দিম তেনেকৈ তুমি ধৰিবা দেই হল লাগিলে তাৰপিছত এতিয়া কোনটো লগাবা মণি লগাবা নে ষ্টোন কোনটো লগাবা উলিওৱা ওকে আৰু এইটো এতিয়া এইটো হৈ গ'ল আমাৰ ৰাখীৰ ওপৰৰ পাৰ্টটো এতিয়া ৰছীডাল বনাব লাগিব ন येलोर লগত অৰেঞ্জটো ভাল লাগিব ন সেইটো কাৰণে আমি এই দুটা কালাৰ ইউজ কৰি লম দেই ইমানটো দীঘল হ'বনে চা তোমাৰ হাতটো দিয়া হৈ যাব তুমৰে এটা নট মাৰি দিলোঁ আৰু ইফালেও এটা আমি নট মাৰি দিম ওকে হৈ গ'ল এতিয়া তুমি সেই য়েল্লো কালাৰ চাৰ্ট পেপাৰখনৰ পৰা দুটা স্কুৱেৰ কাটা সৰু সৰু দুটা স্কুৱেৰ কাটা স্কুৱেৰ কেইটা কাটা এনেকুৱা সৰু সৰু কামবোৰ যেতিয়া বাচ্চাৰ লগত লগ লাগি কৰা হয় তেতিয়া কিবা এটা খুব ফূৰ্তি লাগে চাবচোন আৰু সিহঁতেও খুব ভাল পায় মাকৰ কম্পেনীটো পায় যেতিয়া খুব ভাল পায় সিহঁতেও কাটিলা ওকে এতিয়া আমি ইয়াত লগাম দেই প্ৰথমতে সৰু স্কুৱেৰটো লগাম এতিয়া সৰু স্কুৱেৰটো ক'ত গ'ল এইটো খুলি গ'ল দেখোন এতিয়া আমি গ্লু লগাই পিনে সৰু স্কুৱেৰটো লগাই দিম ন সৰু স্কুৱেৰটো লগাই দিম তাৰপিছত আকৌ গ্লু লগাম তুমি ৰছীডাল লগাই দিয়া তাৰপিছত ডাঙৰ স্কুৱেৰটো ইয়াত লগাম য়েছ আমি ইয়াত লগাই দিম ইয়াত এইটো স্কুৱেৰ নহয় কি ৰেক্টেংগল হ'ল ন ওকে ৰেক্টেংগলটো আমি ইয়াত লগাই দিম আঠাটো অকণ কমটি হৈছে নেকি ন ওকে আৰু দি দিছোঁ আৰু এইটো তোমাৰ ৰাখি ৰেডি হৈ গ'ল এইটো এফালে থৈ দিওঁ আৰু আমি 2 নম্বৰটো বনাওঁ আমি এতিয়া পিংক কালাৰ চাৰ্ট পেপাৰখন ইউজ কৰোঁ ব'লা ওকে পিংক কালাৰ চাৰ্ট পেপাৰখন মই এনেকৈ কাটি যাওঁ এইটো সৰু সৰু স্কুৱেৰ মই কাটি দিছোঁ তাৰপিছত কি কৰিব লাগিব মই দেখুৱাম দেই ঠিক আছে
প্ৰথমে মই দীঘলকৈ কাটি লওঁ তেতিয়া মোৰ পিঠা হ'ব ন ওকে ধনিয়াত থোৱা এতিয়া এইটো জোখত মই কাটি যাব পাৰিম মা এটা পিংক কালাৰ আৰু এটা য়েল্লো কালাৰ হ'ব ন এটা পিংক কালাৰ এটা য়েল্লো কালাৰ হ'ব আৰু এটা সেই স্কাই ব্লু কালাৰ সেই ঊলৰ বলটো আনি থৈছোঁ নহয় সেইটোৰ পৰা এটা আমি ৰাখি বনাম ওকে মোৰ পিংক কালাৰ চাৰ্ট পেপাৰখনৰ পৰা সৰু সৰু স্কুৱেৰ কেইটামান কাটি ল'লোঁ মই 3 চেণ্টিমিটাৰ জোখ লৈছোঁ চাওঁচোন কি হয় কিমান ডাঙৰ হয় আৰু এটা স্কুৱেৰত গোলকৈ কাটি ল'ম আৰু এটা স্কুৱেৰ আমি গোল কাটি ল'লোঁ গোলটো হৈছেনে তথাপিতো হৈছে ন গোল এই স্কুৱেৰকেইটা তুমি এবাৰ চাই লোৱা তুমি এটা বনাব পাৰিবা এনেকৈ এটা পাৰ্ট কৰি এইটো এনেকৈ কৰি দিবা ওকে তাৰপিছত গাম লগাই দিব লাগিব এইটো স্কুৱেৰটোকে আমি এনেকৈ কৰি লৈ পিনে কোন শ্বেপ এটা দি ল'লোঁ এনেকুৱাকৈ ইয়াত গাম লগাই কি বাকীকেইটা কৰিব পাৰিবা কৰা বোলা এটা হৈ গ'ল এনেকৈ ন হৈছে গুড আমি এইকেইটা কোনকেইটা আমাৰ বনাই হৈ গ'ল গোটেইকেইটা আমি এতিয়া এই গোলকৈ কাটি থোৱা এখনত লগাই যাম আৰু এটা কথা আমাক এই গামটোৱে লাষ্ট মোমেণ্টত ঠগি দিলে আৰু সেইটো কাৰণে ফেভিকলৰ এই ডাঙৰ ডিব্বাটোকে উঠাই আনিবলগীয়া হ'ল চাওঁচোন এতিয়া কি হয় এতিয়া আমি এই সৰুকৈ কাটি থোৱা গোল পেপাৰখনত প্ৰথমতে গাম লগাই লওঁ হৈ গ'ল এতিয়া আমি এই কোণকেইটা এনেকৈ লগাই যাম এয়া চাওক আমি একদম জোখত কোণ বনাইছিলোঁ আন্দাজতে আৰু ধুনীয়াকৈ আমাৰ ৰাউণ্ডটো কমপ্লিটো হৈ গ'ল অ'কে এতিয়া আমি চেণ্টাৰত কি দিম আগৰটোত কি দিছিলোঁ আগৰটোত ষ্ট'ন দিছিলোঁ এতিয়া পাৰ্ল এটা আনা এতিয়া পাৰ্লটো আমি চেণ্টাৰ এইটো তোমাৰ ডাঙৰ ৰাখি এতিয়া তুমি মাষ্টাৰ্ড চিডছ কেইটা দিয়া ৰাখিত মাষ্টাৰ্ড চিডছ ৰাখিত মাষ্টাৰ্ড চিডছ হয় মই এবাৰ ৰাখিত মাষ্টাৰ্ড চিডছ লগাম অৰ্থাৎ সৰিয়হ গুটি লগাই চাওঁচোন বলক কেনেকুৱা লাগে প্ৰথমতে আমি ইয়াত
এটা এটা মাষ্টাৰ্ড চিট বহাই যাম। এতিয়া আমি এই মাষ্টাৰ্ড চিটকেইটাৰ ওপৰত কালাৰ কৰিম। মই এইকেইটা আঁতৰাই দিছোঁ। পাৰিছা লগাবলৈ? কাগজখনত নলগাবা। ঠিক আছে। হৈ গ'ল এতিয়া কমপ্লিট? অ'কে, ইয়াৰ কাৰণে এতিয়া আমি সূতাৰে অ'কে এইকেইটা হৈ গ'ল নহয়, তুমি সেইফালে থৈ দিয়া। এইটো লাগিব, ইয়াৰ বাটটো মোক লাগে। তুমি আকৌ আগৰ নিচিনা স্কুৱেৰ দুটা কাটা। এইবাৰ আমি ঊলেৰে তাৰ ৰছীডাল বনাম। ইমানটো হ'ব? হৈ যাব। চাওঁ কেঁচিখন ক'ত গ'ল? দিয়া ইয়াত কাটা। ক'ত? ইয়াত কাটা। ইয়াত? এইটো থৈ দিয়া সেইফালে। এতিয়া ৰাখীটো আমি সৰু স্কুৱেৰটো প্ৰথমতে লগাম। তাৰপিছত সূতাটো বহাই দিম একদম মিডল পাৰ্টত। ইয়াৰ পিছতেই আমি ৰেক্টেংগলটো আঠা লগাই দিম। ৰেক্টেংগলটো আঠা লগা হৈ গ'ল। এতিয়া অলপ সময় টিপা মাৰি ধৰি থাকা, টিপি ধৰি থাকা। এয়া তোমাৰ ছেকেণ্ড ৰাখী ৰেডি হৈ গ'ল। আৰু এতিয়া 3 নম্বৰ ৰাখীটো বনাম ঊলেদি। তুমি ঊলটো ধৰা, কেঁচিখন দিয়া। প্ৰথমতে ইমানটো দীঘল আমি এডাল ঊল কাটি ল'লোঁ। তাৰপিছত এয়া কাটা, আকৌ কাটা। সমানে সমানে আমি এইডাল জোখতে কাটি গৈ থাকিম। কিমান লাগিব? লাগিব আৰু 12ডালমান। বাৰডাল হ'ল নাই? হ'ল চাগে। এতিয়া সৰু সৰুকৈ দুডাল কাটি লওঁ। এতিয়া ঊলৰ বলটো তাত থোৱা। এয়া আমি ইয়াত এটা নট বান্ধিম। আৰু এতিয়া আমি বেনি গাঠিম। বেনি গাঠিব জানা নাই তুমি? নাজানো। নাজানা? তেতিয়াহ'লে এতিয়া শিকি লোৱা দেই। মাৰ চুলিত গাঁঠি দিব লাগিব ন। এতিয়া মই এই ঊলকেইডালত বেনি গাঠিম। বেনিটো সি গাঁঠিব নোৱাৰে, সেইটো মোৰে কাম। ইয়াৰ পিছত তলতে আমি নট এটা আকৌ বান্ধি লৈছোঁ। এতিয়া চাওঁ এক্সট্ৰাখিনি কাটি। এতিয়া
এই বেনীটো আমি এনেকৈ ঘূৰাই ঘূৰাই যাম। আৰু মই যে সেই বেজীটো আনিছিলোঁ সূতা ভৰাই পিনে সেইটো দিয়া। এতিয়া আমাৰ বেজীৰ কাম আহিলে। মই এই আগটো এইদৰে সুমুৱাই পিনে চিলাই ল'লোঁ। মই ইয়াৰ মাজত এটা মণি লগাম, সেইটো চিলাই পিনেও লগাব পাৰি, কিন্তু আমি এতিয়া আঠা দি পিনে লগাম। ইয়াৰ কাৰণে আমি সূতা ৰেডি কৰিব লাগিব নহয়। তাৰপিছত আকৌ স্কুৱেৰ কাটা। মই কাটিয়ে থৈছিলোঁ। বা কাটি থৈছিলা? ৰেডি কৰি থৈছে একেবাৰে, শিকি গ'ল সিও। মাকে কোনটো সময়ত কি বিচাৰে দেখিছে, ল'ৰাই চব জানে। তাৰপিছত মিডলত বহাই আৰু এই ৰাখীটো কমপ্লিট হৈ গ'ল। তোমাৰ 3টা ৰাখী ৰেডি। এতিয়া পিন্ধাহে কথা ন? এইবাৰো মানে তাক 3টা ৰাখিয়ে লাগিব। আৰু ইয়াৰ লগতে আমাৰ ছামাৰ ভেকেশ্যনৰ ফাৰ্ষ্ট এক্টিভিটিটো কমপ্লিট হ'ল। কেনেকুৱা হৈছে বাৰু ৰাখীকেইটা? আমি বনাব পাৰিছোঁনে? আপোনালোকে জনাবচোন। আৰু আগন্তুক পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটো আপোনালোকৰ সকলোৰে বাবে শুভ হওক, আনন্দময় হওক, তাৰে কামনা কৰিলোঁ। আগতীয়াকৈ আমাৰ ফালৰ পৰা আপোনালোকলৈ ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ কিছুমান নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ এনেদৰে আহি থাকিম। তেতিয়ালৈকে বাই বাই।